নমস্কাৰ বন্ধু বান্ধৱীসকল, সূৰ্যোদয় অল ইন ওৱান চেনেললৈ স্বাগতম জনাইছোঁ। চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব। বন্ধু বান্ধৱীসকল, সমগ্ৰ বিশ্বই বৰ্তমান সময়ত বনৌষধিৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। পৃথিৱীৰ প্ৰায় 2,50,000 বিধ উচ্চ উদ্ভিদৰ ভিতৰত 80,000 বিধ উদ্ভিদেই হৈছে ঔষধিযুক্ত। অসমৰ হাবি বন বাৰী পথাৰ আদিতো নানা ধৰণৰ দৰকাৰী বনৌষধি সিঁচৰিত হৈ আছে। আজি এই ভিডিঅ'টোত বন্ধু বান্ধৱীসকল মানিমুনি শাকৰ ঔষধি গুণৰ বিষয়ে আলোচনা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু যদি ভিডিঅ'টো ভাল পায় অনুগ্ৰহ কৰি এটা লাইক কৰি দিব। বন্ধু বান্ধৱীসকল, মানিমুনি এবিধ প্ৰসিদ্ধ লতাজাতীয় শাক। এই শাকবিধ মানুহে আঞ্জা ভাজি হিচাপেও ব্যৱহাৰ কৰে। মানিমুনিৰ বৈজ্ঞানিক নাম হৈছে চেণ্টেলা এছিয়াটিকা। মানিমুনি দুই ধৰণৰ, সৰু মানিমুনি আৰু বৰ মানিমুনি। মানিমুনি শাকৰ ঔষধি গুণৰ কথা কৈ শেষ কৰিব নোৱাৰি। তথাপিও জানো আহক বন্ধু বান্ধৱীসকল মানিমুনি শাকৰ গুণসমূহৰ বিষয়ে। যিবোৰ মানুহৰ শৰীৰৰ পৰা দুৰ্গন্ধ ওলায় সেইবোৰ মানুহে যদি মানিমুনি শাক ৰাতিপুৱা ৰান্ধি খায় দিনটোৰ কাৰণে শৰীৰৰ পৰা ওলোৱা দুৰ্গন্ধ আঁতৰ হয়। মানিমুনি শাক খালে স্মৃতিশক্তিও বৃদ্ধি হয়। পেটৰ কামোৰণিত মানিমুনি শাকৰ পাত থেতেলিয়াই তলপেটত প্ৰলেপ ল'লে পেটৰ কামোৰণি গুচে। মানিমুনি শাক নিয়মীয়াকৈ খালে স্নায়ুতন্ত্ৰৰ বিভিন্ন ৰোগসমূহ প্ৰতিৰোধ হয়। যিসকল ব্যক্তিৰ হাই প্ৰেছাৰ আছে তেওঁলোকে যদি মানিমুনিৰ ৰস খায় তেন্তে তেওঁৰ ৰক্তচাপ নিয়ন্ত্ৰণত থাকিব। মানিমুনি শাকৰ ৰস নিয়মীয়াকৈ খালে মানসিক চাপৰ পৰাও মুক্ত হৈ থাকিব পাৰে। ঘাঁ শুকোৱাৰ ক্ষেত্ৰতো মানিমুনিৰ ৰস অতি উত্তম। যিসকল ব্যক্তিৰ চৰ্মৰোগ আছে চৰ্মৰোগৰ বাবে মানিমুনি শাকৰ পাতৰ ৰস অতি উপকাৰী। মধুমেহ ৰোগত ভোগাসকলৰ বাবেও মানিমুনি শাক অতি উপযোগী, কিয়নো মানিমুনি ৰসে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰখাত অৰিহণা যোগায়। গ্ৰহণী, কুষ্ঠৰোগ, দুৰ্বলতা, অনিদ্ৰা ৰোগত মানিমুনি ৰস অতি উপকাৰী। তেন্তে বন্ধু বান্ধৱীসকল মানিমুনিৰ গুণসমূহৰ বিষয়ে আজি আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি এটা লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।